এতিয়া এজন এগৰাকী তেখেতসকলৰ লগত কথা কালি টিউবেল এটা খুজিছিলে ছাৰ মই এতিয়া লেট্ৰিন কৰিবৰ কাৰণে ইফালে যাব দিগদাৰ এফালে আহিব দিগদাৰ মাজতে অকলে আছো মোৰ লগ কিনো নাই ৰাতি ওলাই কিন্তু মোক টিউবেল এটা নিদিলে তেতিয়া বোলে আপুনি বোলে সিফালে দৌৰ মাৰিব বোলে মই লেট্ৰিন ওলালে বোলে ইফালে দৌৰ মাৰিব নেকি মই ডিচিৰ পৰা শুনি লওঁ কালি দুবাৰ ইনষ্টল কৰিবলৈ ট্ৰাই কৰিলে প্ৰেছাৰ নোলাই সেইটো পাম্প আকৌ উঠাই ল'ব যিয়ে নহওক বোলে কথাটো মোৰ এইটোৱে বেয়া লাগিলে আপোনালোকে বোলে টিউবেলটো বোলে হেৰি কৰিব বোলে ৰাতি গাত দিব মই ঘৰ বস্তু গাত দিম নে টিউবেলটো গাত দিম যদি দমকলত পানীটো নোলাই তেতিয়া কি কৰিব তেওঁলোকতো পানী লাগিব টেংকাৰ আহিছে আজি তাৰমানে কি হৈছে যিমান নিষ্পত্তি মানে বেলেগ ফালৰ পৰা পানী টেংকাৰ পঠাওক আৰু মানুহৰ মেইন ঘৰ গৈছে আৰু বাকীখিনি কৰিলে 60 ঘৰ মানুহ হ'ব গতিকে গোটেইখিনিক মোক এটা লিষ্ট উলিয়াই দিয়ক যে ডেমেজ কিমান হৈছে যাতে এখেতসকলক ঘৰৰ ক্ষতিপূৰণটো আমি লগে লগে দিব পাৰোঁ আৰু এইকেইটা দিন যেতিয়ালৈকে পানী থাকিব তেতিয়ালৈকে বেবী ফুডৰ পৰা টাৰ্পুলিনৰ পৰা খোৱা পানী টেংকাৰলৈকে মই যেতিয়া মই এখেতসকলে এটা ফোন নম্বৰ লৈ যাম ৰাতি মই ফোন কৰিম যাতে কোনো এটা মই কমপ্লেইন কৰিব নাপাওঁ খুৰী এজনৰ ফোন নম্বৰ দিয়ক ৱাৰ্ড মেম্বাৰ হেৰি কোন আছে মোৰ লগত কোন আছে খুৰীৰ ফোন নম্বৰটো লোৱাচোন মই আপোনাক ৰাতি 7টা বজাত ফোন কৰিম তেতিয়ালৈকে ডিচিয়ে কি কৰিলে আপুনি মোক জনাব হা খুৰী আপোনাৰ ঘৰটো ইমানলৈকে পানী হৈছে এতিয়াই অফিচাৰে আহি তাক ফটো তুলিব আৰু আপোনালোকক সম্পূৰ্ণ ক্ষতিপূৰণ মই দিয়াৰ ব্যৱস্থা কৰি দিম তোৰ নাম কি বাৰু ইয়াৰ নাম আৰু পানী কমাৰ লগে লগে কেঁচা ঘৰবিলাক ভাঙি যাব অফিচাৰজন যে আহিব আপোনালোকে কাকো বাদ নিদিয়াব সকলোকে দেখুৱাব যাতে সকলো মানুহ সন্তুষ্ট থাকে গতিকে নিজৰ ঘৰখন দেখুৱালে বেলেগ নেদেখুৱালে বেয়া পাব আপুনি প্ৰত্যেককে মই চোৱাটো বহুত মানুহ ঘৰত আজি ডিব্ৰুগড় জিলাত যাব লাগিব নহয় গতিকে আপোনালোকৰ কামখিনি সন্ধিয়া 7টালৈকে হৈয়ে যাব যদি নহয় মই আকৌ আহিম মই নিজে ইমানখিনি কষ্ট কৰি কিয় আহিলোঁ যাতে আপোনালোকক মাত কথা দিব পাৰোঁ 7টা বজাৰ ভিতৰত মই পুণ্য বৰা বাইদেউ গুণ বৰা বাইদেউক মই ফোন কৰিম তেতিয়ালৈকে চব হ'বই লাগিব যদি নহয় মই আকৌ আহি কেনেকৈ মোবাইলটো চাৰ্জ দি দিয়ক বাইদেউ গুণ বৰা বাইদেউ 600-155-48 তাৰমানে ইয়াত কাৰেণ্টটো কাটি যোৱা আছে ন আপুনি কাৰোবাক কাইণ্ডলি মোবাইলটো চাৰ্জ কৰাই ৰাখিব চাইকেল এখন দি পঠাই দিয়ক কাৰণ আপোনাৰ পৰাই মই খবৰখিনি লৈ থাকিম নহ'লে আকৌ যদি কাৰোবাৰ কাৰেণ্ট হৈ যায় দিগদাৰ হ'ব আজি মেটেৰিয়েল অলমষ্ট আহিয়ে গৈছে কাম আৰম্ভ কৰি দিম 3 দিন 4 দিনত মথাউৰিটো জোৰা লাগি যাব তেতিয়া আপোনালোকৰ ৰাস্তাটো খুলি যাব আমি কালিৰ পৰা কাম কৰিম মন্ত্ৰীয়ে কৈছে কালিৰ পৰা কাম বেক চেক আহি গৈছে হ'ব বহি দিছোঁ ডাউন হৈ যাব বহি যাব অঁ আপোনাক ধৰিছিলোঁ বেয়া নাপাব বেয়া নাপাব দেই মই ধৰি আছোঁ মই আহি গ'লি বুলিহে পুলিচৰ মানুহ তাত নাখন নাপাওঁ অঁ আৰে মই ৰ'ব মোৰ ডিচি চাই নমাই বুজিছে হোৱা প্ৰবল বানপানীয়ে গুমতালত মথাউৰিটো ভাঙি পেলাই
তাৰ ফলত 30-31খন গাঁও বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। মই ভঙা মথাউৰি অংশটো চালোঁ। জলসম্পদ বিভাগক মই নিৰ্দেশ দিছোঁ যাতে অহাকালিৰ পৰাই ভঙা মথাউৰিটো মেৰামতি কৰা জিঅ' বেগেদি মেৰামতি কৰা আৰম্ভ কৰে, যাতে মানুহৰ মাজত যোগসূত্ৰটো হয়, ৰিলিফ মেটেৰিয়েল আমি লৈ যাব পাৰোঁ। পানী কমি যোৱাৰ পিছত এবাৰ ভাল কৰি ডিপাৰ্টমেণ্ট আহি কেনেকৈ গোটেই বুঢ়ীদিহিং নদীৰ মথাউৰিটো আমি সুন্দৰ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা ল'ম। বাকী যাৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে, পঢ়া শুনা কিতাপ পত্ৰ ক্ষতি হৈছে, যাক যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। ৰাষ্ট্ৰীয় সমস্যাটো ক'লে নহ'ব, আমাক টকা পইচা লাগে মথাউৰি বনাবৰ কাৰণে। গতিকে আমি টকা পইচাই আমাক লাগে, কেন্দ্ৰীয় চৰকাৰক আমি বিচাৰি আছোঁ, ৱৰ্ল্ড বেংক, ADB আমাক সকলোৱে দিছে আৰু সেইকাৰণে এইবাৰ মথাউৰি ভঙাৰ পৰিমাণটো বহুত কম। বুঢ়ীদিহিং নদীৰ মথাউৰিৰ ওপৰত আমি ADBৰ পৰা খুব ডাঙৰ প্ৰকল্প এটা অলৰেডি স্বীকৃতি হৈছে। গতিকে সেই প্ৰকল্পটোৰ কামো অহা এবছৰৰ ভিতৰত আৰম্ভ হ'ব। মই এটাই কথা ক'ম, এই সময়ত ৰাজনীতি কৰা উচিত নহয়। 2004 চনত 350 মথাউৰি একেলগে ভাঙি গৈছিলে। গতিকে আজিতো আমাৰ ইয়াত বহুত লিমিটেড হৈ আছে। যিসকলে বানপানীৰ সময়তো, দুৰ্যোগৰ সময়তো ৰাজনীতি কৰিব খোজে, মোৰ তেওঁলোকৰ ওপৰত মোৰ কোনো ইয়াত মই ৰাজনৈতিক বিতৰ্ক বা বাক বিতণ্ডা কৰিব খোজা নাই। মথাউৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত কেতিয়াবা মথাউৰি ভাঙে। ৰাইজৰ দুখ দুৰ্দশাৰ লগত আমি থিয় দিব লাগে, মানুহক সহায় কৰিব লাগে। এই সময়ত যদি আমি ৰাজনীতি কৰিব বিচাৰোঁ, তাৰতো আদি আৰু অন্ত নাই। তেতিয়া ময়ো চনবিলাক গাব লাগিব, 1ত কি হৈছিল, 2ত কি হৈছিল, 3ত কি হৈছিল, 12ত কি হৈছিল, 13ত কি হৈছিল। সেইবোৰ কথা ক'লে মানুহে আজিৰ দিনত ভাল নাপায়। আজিৰ দিনত মানুহৰ দুৰ্ভাগ্যৰ লগত থিয় হওক, মানুহক সহায় কৰক আৰু যিমান পাৰে মানুহখিনিৰ লগত বিপদৰ সময়ত থিয় হ'বৰ কাৰণে চেষ্টা কৰক। ৰাইজে কৈছে যে ৰেচন পাতি পাইছে বুলি, কিন্তু অলপ কাপোৰ কানিৰ অসুবিধা আছে আৰু দুই এক জেগাত টিউবৱেল লাগে, কাৰণ নহ'লে তেওঁলোকৰ দৈনিক যিটো কাম কৰাত অসুবিধা হৈ আছে। গতিকে মই DCক কৈছোঁ যে আজিৰ ভিতৰতে যাতে ইয়াত টেংকাৰেদি পানী দিয়াৰ ব্যৱস্থা কৰে।